বিশেষকৈ বড়ো কছাৰী অটোনমাছ কাউন্সিলে নিৰ্মাণ কৰা বা নিৰ্মাণ কৰিব লগা অনুষ্ঠানো আছে। ইয়াত ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু এটা অনুষ্ঠান আছেও। কুৰিয়ানঘাট অঞ্চলৰ সমস্যাবিলাকৰ সম্পৰ্কত এই অঞ্চলৰ ৰাইজে কেনেদৰে আমাৰ ভূমিকা হোৱাটো বিচাৰে সেই বিষয়ে তেখেতসকলৰ পৰা শুনিলোঁ। সীমান্তৱৰ্তী অঞ্চলটো শিক্ষা, সংস্কৃতি, ক্ৰীড়া সকলো দিশতে আহি থকা দিনবিলাকত যাতে আগবাঢ়ি যায় তাৰ কাৰণে সকলোৱে মিলি যৌথভাৱে আমি প্ৰচেষ্টা ল'ব লাগিব। আৰু আমি আশা কৰিছোঁ যে 5টা বছৰৰ ভিতৰত এই অঞ্চলৰ ছবি সলনি কৰিব পাৰিম আৰু এই অঞ্চল এটা উন্নত অঞ্চললৈ ৰূপান্তৰিত হ'ব। খৰাং পীড়িত অঞ্চল হিচাপে এই অঞ্চল ঘোষণা কৰা হৈছে। এই অঞ্চলত ইতিমধ্যে বনাঞ্চলত প্ৰায় 13,000 লোকে ক্ষতিপূৰণৰ কাৰণে আবেদন কৰিছে। ৰেভিনিউ এৰিয়াত 8,000 লোকে আবেদন কৰিছে। তেওঁলোকৰ আবেদনসমূহ অনলাইন কৰি থকা হৈছে। প্ৰত্যেকৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা পইচা ক্ষতিপূৰণ সোমাব আৰু এই অঞ্চলৰ জলসিঞ্চনৰ বাবেও কিছু চিন্তা চৰ্চা কৰি থকা হৈছে। বৰ্তমানলৈকে সঠিক সিদ্ধান্ত লোৱা নাই, কিন্তু কম সময়ৰ ভিতৰতে আমি এই বিষয়ে ৰাইজক জনাব পাৰিম। ধন্যবাদ। কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি এই শুভ মুহূৰ্তত আমাৰ মাজত সিদ্ধান্ত লৈছিলোঁ, আপোনালোকক আজি আনুষ্ঠানিকভাৱে জনাব বিচাৰিছোঁ যে কম দিনৰ ভিতৰতে এই বিদ্যালয়খনলৈ আমি যি শিক্ষা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন সেই শিক্ষাৰ বাবে বিদ্যালয়খন উন্নীত কৰাৰ প্ৰয়োজন আছে। আমি যথেষ্ট কষ্ট কৰিছিলোঁ এই বছৰ এইখন হায়াৰ ছেকেণ্ডেৰী কৰিবৰ কাৰণে।